নমস্কাৰ বন্ধু বান্ধৱী তথা শুভাকাংক্ষীসকল আপোনালোকক স্বাগতম জনাইছোঁ। ধনৰ দেৱতা আৰু ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ গুৰুত্বপূৰ্ণ দিন ধনতেৰছ আৰু দেৱালী আহি পাইছেই। সকলোৱে চাগে ধনতেৰছৰ দিনা কি কিনিব তাৰ চিন্তা ভাৱনা কৰিলেই ইতিমধ্যে। মই আজি আপোনালোকক এই বিষয়ে কিছু কথা জনাবলৈ লৈছোঁ। অৰ্থাৎ আপুনি কিনিম বুলি ভবা সামগ্ৰীবিধ কিনা উচিত নে, বা কি কিনিলে মা লক্ষ্মী আপোনাৰ প্ৰতি সন্তুষ্ট হ'ব, এই বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁচোন আহক। সমুদ্ৰ মন্থনৰ সময়ত ভগৱান ধন্বন্তৰীৰ আবিৰ্ভাৱ হৈছিল। সেইদিনা আছিল কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি। সেই তেতিয়াৰ পৰাই কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনৰ দেৱতা ধন্বন্তৰীৰ পূজা কৰা নিয়ম প্ৰচলিত হৈ আহিছে। সেইদিনা সমুদ্ৰ মন্থনত ধনৰ কলহ লৈ ধন্বন্তৰীৰ আবিৰ্ভাৱ হৈছিল বাবে কলহৰ ৰূপত বাচন কিনাৰ নিয়ম প্ৰচলিত হয়। সেইদিনা অৰ্থাৎ ধনতেৰছৰ দিনা বাচন কিনিলে ধন্বন্তৰী দেৱতাৰ লগতে লক্ষ্মী দেৱী আৰু কুবেৰ দেৱতাও সন্তুষ্ট হয়। এই বছৰ অৰ্থাৎ 2019 চনৰ অক্টোবৰ মাহৰ 25 তাৰিখে কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি পৰিছে। সেইদিনা শুক্ৰবাৰ হোৱা বাবে এই বছৰ ধনতেৰছ বিশেষ শুভ বুলি পৰিগণিত হৈছে। কাৰণ শুক্ৰবাৰটো লক্ষ্মীৰ বাৰ বুলি মনা হয় আৰু লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবৰ বাবে পূজা অৰ্চনা ব্ৰত জপ তপ আদি শুক্ৰবাৰেই কৰা হয়। বিশ্বাস কৰা হয় যে ধনতেৰছৰ দিনা পৃথিৱীলৈ পৰমাত্মাৰ কৃপা বৰ্ষণ হয়, বিশেষ কৃপা বৰ্ষণ হয়। সেইদিনা মা লক্ষ্মীয়ে পৃথিৱীত বাস কৰে। কুবেৰ দেৱতাও সেইদিনা পৃথিৱীলৈ নামি আহে। সেয়েহে লক্ষ্মী আৰু কুবেৰ দেৱতাক সন্তুষ্ট কৰিবৰ বাবে সেই দিনটো এটা বিশেষ দিন। সেইবাবে সেইদিনা অৰ্থাৎ ধনতেৰছৰ দিনা লক্ষ্মীৰ প্ৰিয় বা লক্ষ্মীকাৰক যিকোনো সামগ্ৰী ক্ৰয় কৰিলে ঘৰলৈ লক্ষ্মীক আমন্ত্ৰণ জনোৱা হয় আৰু মা লক্ষ্মীৰ বিশেষ কৃপা লাভ কৰিবলৈ সমৰ্থ হয়। লক্ষ্মী দেৱীৰ প্ৰিয় সামগ্ৰী ক্ৰয় কৰিলে সেইদিনা মা লক্ষ্মীৰো ঘৰলৈ আগমন হয়। অৰ্থাৎ সেই সামগ্ৰীবিধৰ মা লক্ষ্মীৰ প্ৰিয় সামগ্ৰীবিধৰ লগতে মা লক্ষ্মীও ঘৰলৈ আহে। যিকোনো বস্তুৱেই কিনিব পাৰি, যদিও আধ্যাত্মিকতাৰ দৃষ্টিৰে লক্ষ্মীকাৰক সামগ্ৰী কিনিলে সেয়া 13 গুণে বৃদ্ধি হয়। আমাৰ সকলোৰে ঘৰতে পূজা পাঠ কৰাৰ নিয়ম আছে। এই পূজা পাঠৰ বাবে ব্যৱহাৰ হোৱা যিকোনো সামগ্ৰী ক্ৰয় কৰিলে পৰমাত্মা বিশেষকৈ মা লক্ষ্মীক অধিক সন্তুষ্ট কৰিব পাৰি বা তেওঁৰ কৃপা অধিক পৰিমাণে লাভ কৰিব পাৰি। তেনেকুৱা সামগ্ৰীৰ ভিতৰত পূজা কৰা থাল, ঘট, ভগৱানলৈ ভোগ আগবঢ়োৱা বাতি বা ভোগ বনাবলৈ ব্যৱহাৰ হোৱা পাত্ৰ আদি কিনিব পাৰে। গণেশ আৰু মা লক্ষ্মীৰ মূৰ্তি কিনাও শুভ। এই মূৰ্তি যদি পঞ্চধাতু বা অষ্টধাতুৰ হয় তেন্তে অতি শুভ। বহুতে সেইদিনা গণেশ আৰু লক্ষ্মীৰ ছবি খোদিত কৰা ৰূপৰ বা সোণৰ মুদ্ৰা আৰু যন্ত্ৰও ক্ৰয় কৰে। তাৰ বাহিৰে ঘৰত ব্যৱহাৰ কৰা বাচন বৰ্তনো কিনিব পাৰে। লক্ষ্মীকাৰক হালধীয়া কড়ি, লক্ষ্মীৰ প্ৰিয় গোমতী চক্ৰ কিনিব পাৰে। ঝাৰু কিনিলেও শুভ বুলি বিশ্বাস কৰা হয়, কাৰণ ঝাৰু লক্ষ্মী দেৱীৰ এবিধ প্ৰিয় সামগ্ৰী। অকল যে বাচন বৰ্তন বা আ অলংকাৰহে কিনিব পাৰি তেনে কথা নহয়, কাপোৰো সেইদিনা কিনিব পাৰে, কিন্তু ৰঙা বা হালধীয়া ৰঙৰ কাপোৰহে কিনিব, ক'লা ৰঙৰ কাপোৰ নিকিনিব। বাচন বৰ্তন কিনিলে পিতলৰ কিনা আটাইতকৈ ভাল। কাঁহ কিনিব পাৰে। কাঁহ পিতল কিনিব নোৱাৰিলে ষ্টীলৰো কিনিব পাৰি, কিন্তু এলুমিনিয়ামৰ বাচন নিকিনিব। নানা ৰোগৰ উৎসস্বৰূপ এলুমিনিয়ামৰ বাচনত ৰাহুৰ বাস থাকে। গতিকে ধনতেৰছৰ দিনা এলুমিনিয়ামৰ বাচন কিনা মানে ৰাহুক ঘৰলৈ আমন্ত্ৰণ দিয়া হয়, আৰু ৰাহু ঘৰলৈ অহা মানে মা লক্ষ্মীৰ কৃপাৰ পৰা আপুনি বা আপোনাৰ ঘৰখন বঞ্চিত হৈ ৰ'ব। তাৰ বাহিৰেও কাঁচ বা চিচাৰ সামগ্ৰী নিকিনিব। কাঁচ বা চিচাটো ৰাহুৰ বাস থাকে। প্লাষ্টিক আৰু ডিছপ'জেবল ধনতেৰছৰ দিনা নিকিনিব।
ইয়াৰ বাহিৰেও ধূপ ধূনা আদি ধনতেৰছৰ দিনা কিনিব পাৰে। আৰু যি সামগ্ৰীয়ে নিকিনক কিয় যদি আধ্যাত্মিকতাৰ লগত জড়িত লক্ষ্মীৰ প্ৰিয় আৰু পূজা পাতলত জড়িত আপোনাৰ ঘৰত ব্যৱহৃত সামগ্ৰী এবিধ কিনে তেন্তে অধিক শুভ ফল লাভ কৰে বা লক্ষ্মী দেৱীৰ বা ধন্বন্তৰীৰ অধিক আশীৰ্বাদ অধিক কৃপা লাভ কৰিব। আশা কৰোঁ মোৰ কথাখিনিয়ে আপোনালোকক অলপ হ'লেও সহায় কৰিব। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা কৰি সকলোকে ধনতেৰছ আৰু দেৱালীৰ শুভকামনা জনালোঁ। ধন্যবাদ।